এতিয়া আমি লাইভ আপোনালোকক চুৰ কৰিবলৈ যোৱা আপোনালোকক দেখাই আছোঁ। 10টা বজাৰ আগতে যিহেতু চুৰ কৰিবৰ কাৰণে কৈছে আমাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি মই এই মাঘ বিহুৰ উৰুকা যি ৰাতি ৰখিবৰ কাৰণে খৰি কাটিবৰ কাৰণে আহিছোঁ, মেজি বনাবৰ কাৰণে। তো এতিয়া আমি খৰি কাটিবলৈ আহিছোঁ এতিয়া, আৰু সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু এতিয়া মই মাঘ বিহুৰ কাৰণে যি উৰুকা খৰি কাটিবৰ কাৰণে আহিছোঁ এতিয়া। তো আমাৰ গাঁৱৰ ৰাইজসকল আহিছে সকলো। তো এতিয়া মই খৰি কাটিবলৈ আহিলোঁ এতিয়া, আৰু এতিয়া মই খৰি কাটিম এতিয়া। আপোনালোকক এই ভিডিঅ'টো দেখাই যাওঁ এতিয়া। বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ভিডিওটো লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, কমেণ্ট দিব। মাঘ বিহু উৰুকা বুলি বৰ্তমান মই ডিমৌ বজাৰলৈ আহিলোঁ, কেন্দ্ৰীয় বজাৰলৈ। তো ইয়াত মোৰ এই লগৰজনৰ দোকান আছে, তো ব্ৰইলাৰ কাটে এওঁ। তো এওঁৰ পৰা অলপ মাংস মই লৈ যাম এতিয়া। তো এয়া চব মাংস কাটি দিছে। তো ৰেটটো কিমানকৈ দিছা? 240 ন? আচ্ছা, এইটো এই নিম বুলি হৈছে এইটো আজি এইটোতে মই লৈ যাম, পুৰা গোটাই লৈ যাম এতিয়া। এতিয়া আমাৰ যি মাঘ বিহু উৰুকা যিটো ৰাতি খানা হয়, খানাটো আমি খাবৰ কাৰণে এতিয়া নামঘৰত ৰৈ আছোঁ। আমি সকলো ৰৈ আছোঁ সেই খানা খাবৰ কাৰণে। তো অলপ পিছত আমাৰ খানা হৈ যাব। তো আমি অলপ দেৰি ইয়াত অপেক্ষা কৰি আছোঁ। আমি এতিয়া ধুনীয়াকৈ খানা পিনা খাই ৰেডি হৈ গ'লোঁ। বৰ্তমান আমি খানা পিনা খাই এতিয়া আমি লাইভ আপোনালোকক চুৰ কৰিবলৈ যোৱা আপোনালোকক দেখাই আছোঁ। তো আমি এতিয়া লাইভ চুৰ কৰিবলৈ যাম এঘৰ মানুহৰ। তো কি হয় কি নহয় আপোনালোকক সঠিকে দেখাই আছোঁ। ব'লক যাওঁ ব'লক। 10টা বজাৰ আগতে যিহেতু চুৰ কৰিবৰ কাৰণে কৈছে আমাৰ মহাশয়, তো 10টা বজাৰ আগতে আমি এতিয়া চুৰ কৰিবলৈ বুলি আহিছোঁ এতিয়া। আৰু আমি এতিয়া চুৰ কৰিবৰ কাৰণে এঘৰ মানুহত গৈ আছোঁ। যিহেতু আজি এটা পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমি গৈ আছোঁ। যিটো পৰম্পৰা হৈছে আমাৰ মেজি ৰখাৰ কাৰণে, যিটো আমাৰ মেজি ভোজ যিদিনা খায় সেইদিনাখন ৰাতিলৈ আমাৰ মানে এটা পৰম্পৰা আছে, চুৰ কৰা এটা পৰম্পৰা আছে। কাৰোবাৰ ঘৰৰ কুকুৰা চুৰ কৰা, কাৰোবাৰ ঘৰৰ হাঁহ চুৰ কৰা, কাৰোবাৰ ঘৰৰ আপোনাৰ কি বুলি কয় জেউৰা চুৰ কৰা, এইটো এটা পৰম্পৰা আছে। ঠিক আছে, এই পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণে আমি এতিয়া মানে কি আমি এতিয়া গৈ আছোঁ। আমি এতিয়া চুৰ কৰিবৰ কাৰণে গৈ আছোঁ। এই সদস্যকেইজন আছে, এইজন আছে, এই আমি সকলো আছোঁ। তো আমি এতিয়া গৈ আছোঁ চুৰ কৰিবলৈ। আমি এই পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণে আমি গৈ আছোঁ। তো সেইটো আমি এতিয়া চুৰ কৰিবৰ কাৰণে আমি এঘৰ মানুহত যাম এতিয়া। ব'লক ভিডিঅ'টো চাওঁ ব'লকচোন কেনেকুৱা লাগে। ঠিক আছে, তো এই পৰম্পৰাটো ৰক্ষা কৰিব লাগিব, আমিয়ে ৰক্ষা কৰিব লাগিব। আমাৰ পিছত আকৌ পিছৰ প্ৰজন্মই ৰক্ষা কৰিব। তো এতিয়া আমি এতিয়া মাঘ বিহুৰ যিটো উৰুকা নিশাৰ যিটো চুৰ কৰাৰ পৰম্পৰা, কাৰোবাৰ ঘৰৰ জেউৰা, এইটো জানে কিছুমান মানুহে। তো এতিয়া আমি এতিয়া গৈ আছোঁ ব'লক। মনে মনে এতিয়া বেছিকৈ চিঞৰি আছোঁ, কিন্তু অলপ মনে মনে আমি আহি এই মানুহ ঘৰত সোমাম এতিয়া। ঠিক আছে, আমি এতিয়া ইয়াত সোমাইছোঁ, আমি সোমাইছোঁ।
এতিয়া আমি এইটো ছাগলীহে পালোঁ সেই গঁৰালটো যিটো দেখিছিলোঁ সেই গঁৰালটো মানে ছাগলীহে আছিলে তো আমি ছাগলী নানিলোঁ কিন্তু আমি কুকুৰা হাঁহ বিচাৰি আমি গৈছিলোঁ কিন্তু কুকুৰা হাঁহ নাপালোঁ তো ছাগলী আমি নানিলোঁ তো ছাগলী থৈ আপোনালোকৰ লাইভ চুৰ কৰা যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাই আছোঁ আপোনালোকক ঠিক আছে তো এই মাঘ বিহু আমি পৰম্পৰা ৰক্ষা কৰিমেই আমি হেপী মাঘ বিহু ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেল চাবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আগলৈ অহা ভিডিঅ' আপোনালোকে আগতে পাই চাবৰ কাৰণে আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে চাই আপোনালোকে কমেণ্টত নিশ্চয় জনাব বুলি আশা কৰিলোঁ ঠিক আছে বাই বাই